সদৌ অসম যোগ মহাসংঘই এটা বছৰ পূৰ্ণ কৰিলে। সেই উপলক্ষে আমি সেই এটা বছৰ পূৰ্ণ হোৱা চেলিব্ৰেট কৰিবৰ কাৰণে আমি এটা ব্লাড ডোনেশ্যন কেম্প অৰ্গেনাইজ কৰিছিলোঁ পূৰ্বাঞ্চল য়োগা মহাবিদ্যালয় অৰ্থাৎ ইণ্ডিয়ান য়োগা কালচাৰ এণ্ড য়োগা থেৰাপি চেণ্টাৰ প্ৰেক্ষাপটত। আৰু তাত উপস্থিত থাকে বিভিন্ন গণ্যমান্য ব্যক্তি। আৰু এই অনুষ্ঠানটিত আমাক সহযোগ কৰে গুৱাহাটী মেডিকেল কলেজৰ ব্লাড কালেক্ট কৰা ইউনিটটোৱে। একচুৱেলি ব্লাড ডোনেশ্যন কেম্প যথেষ্ট ঠাইত হয়, আমি দেখি আহিছোঁ, কিন্তু আমি প্ৰথম ইনস্পায়াৰ হৈছিলোঁ আমাৰ এই পূৰ্বাঞ্চল য়োগা মহাবিদ্যালয়ৰ অধ্যক্ষ লগতে ইণ্ডিয়ান য়োগা কালচাৰ এণ্ড য়োগা থেৰাপি চেণ্টাৰৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট শ্ৰীযুত যোগাচাৰ্য শুভাশিষকৰ ডাঙৰীয়া দেৱৰ। তেওঁৱে প্ৰথমতে ইয়াত তেনেকৈ প্ৰতি বছৰে তেওঁ ইয়াতে ব্লাড ডোনেশ্যন কেম্প অৰ্গেনাইজ কৰে এখেতে। আৰু তেওঁ দেখি আমিও উৎসাহ হ'লোঁ। আৰু আমাৰ সুন্দৰ অৰূপে এইটো ক'লে যে আমি এনেকৈ ব্লাড ডোনেশ্যন কেম্প এটা অৰ্গেনাইজ কৰিলে ভাল হয়। তাৰ লগে লগে আমাৰ গোটেইবিলাকে মিলি কিনে এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। তো এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰা সকলোকে বহুত বহুত ধন্যবাদ। আৰু এইখেত হৈছে ওম দেৱপ্ৰিয়ম কৰ, আমাৰ যোগাচাৰ্য শুভাশিষ কৰ ল'ৰা হয়। তেওঁৰ 18 বছৰ হৈছে আৰু আমাৰ আটাইতকৈ সৰু ব্লাড ডোনাৰ। তাৰোপৰি আৰু বিভিন্নজন তেনেকৈ ব্লাড ডোনাৰ ইয়াত আহে। আমি সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক, আমাৰ এই মহাসংঘৰ মেম্বাৰ লগতে য়োগা প্ৰেমী যিসকল আহি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে সকলোকে আমি যোগ মহাসংঘৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈও এনেকুৱা ধৰণৰ প্ৰগ্ৰেম হৈ থাকিব। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ যোগ মহাসংঘই আৰু বহুত দূৰলৈ আগুৱাই যায় আৰু আমি ৰাইজৰ হকে এনেকুৱা ধৰণৰ বিভিন্ন সেৱা আপোনালোকৰ আগত দিব পাৰোঁ। এইটো ভগৱান দেখোন সৌভাগ্য আমাৰ সৌভাগ্য। আমার ছেলেমেয়েরা উৎসাহ পাবে না। নাহলে আপনি পাম কৰিব, ঠিক আছে? ঠিক আছে, একো নাই। কি গোটেই একো নাই, কেনে গৈছে ঘৰে কিছু বাদ দি পাব একেবাৰে হেৰি হৈছে।